নমস্কাৰ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে তিনিটা প্ৰেক্টিকেল টিপ লৈ আহিছোঁ। যিকেইটা টিপ যদি আপুনি ফ'ল' কৰে, এই টিপকেইটা ফ'ল' কৰিলে আপুনি যদি অনিদ্ৰাত ভুগি আছে বা আপোনাৰ টোপনি যদি ভালকৈ নহয়, তো টোপনি অহাত এই টিপকেইটাই আপোনাক নিশ্চয় টোপনি অহাত সহায় কৰিব। তো প্ৰথম মোৰ এই টিপটো হৈছে ৰিডিউচ স্ক্ৰীন টাইম। স্ক্ৰীন টাইম বুলি ক'লে আমি যিটো মোবাইল ব্যৱহাৰ কৰি থাকোঁ তাকে কোৱা যায়। আৰু বিশেষকৈ আমি যেতিয়া শুব লওঁ, শোৱাৰ কমেও 30 মিনিটৰ আগত আমি কেতিয়া মোবাইল ব্যৱহাৰ কৰিব নালাগে। বহুতে শোৱাৰ সময়ত মোবাইল চাই থাকে। সেয়া লাগিলে যিকোনো ছ'চিয়েল মিডিয়াই হওক, ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবেই হওক, এই ভিডিঅ'টোৱেই হওক ধৰি লওক। তো সেইটো সময়ত কি হয়, আমি যদি মোবাইল ব্যৱহাৰ কৰি থাকোঁ শোৱাৰ আগত, মোবাইলৰ পৰা এটা ব্লু ৰে নিৰ্গত হয়। আৰু সেই ব্লু ৰেটোৰ ফলত কি হয়, যিটো মেলাটনিন প্ৰডাকশ্যন আমাৰ, সেইটো প্ৰডাকশ্যনত এফেক্ট হয়। আৰু যদি সেই ব্লু ৰেটোৰ কাৰণে মেলাটনিন প্ৰডাকশ্যনত যদি ব্যাঘাত জন্মে, তো আমাৰ টোপনি অহাত ব্যাঘাত হ'ব। তো সেয়েহে আমি মোবাইল ব্যৱহাৰ কৰিব নালাগে কমচে কম শোৱাৰ 30 মিনিট আগত। তাৰ সলনি আমি কি কৰিব পাৰোঁ, আমাৰ যদি টোপনি অহা নাই, সেইটো সময়ত আমি কিছুমান মিউজিক শুনিব পাৰোঁ। ধৰি লওক আপোনাৰ নেচাৰেল মিউজিক, প্ৰাকৃতিক শব্দ, যেনে ধৰি লওক আপোনাৰ বৰষুণৰ পানীৰ শব্দ, তাৰপিছত আপোনাৰ ঝৰ্ণাৰ পানীৰ শব্দ, চৰাই চিৰিকটি কোলাহলৰ শব্দ, তেনেধৰণৰ যদি আমি নেচাৰেল কিছুমান চাউণ্ড যদি শুনো, আমাৰ টোপনি অহাত সহায় হ'ব। সেইটো হ'ল আপোনাৰ 1 নম্বৰ টিপ। আৰু 2 নম্বৰ টিপটোলৈ আহোঁ। 2 নম্বৰ টিপটো 4-7-8 ব্ৰিথিং টেকনিক। ব্ৰিথিং যিটো মই আপোনাক টেকনিকটোৰ কথা কৈছোঁ, আপুনি এইটোত 4 ছেকেণ্ড, যিটো 4, আপুনি 4 ছেকেণ্ড উশাহ ল'ব লাগিব আৰু 7 ছেকেণ্ড উশাহটো ধৰি থ'ব লাগিব আৰু 8 ছেকেণ্ড উশাহটো এৰি দিব লাগিব। এইটো যদি আপুনি এই ব্ৰিথিং আপুনি এক্সাৰচাইজটো যদি কৰে, তেতিয়া আপোনাৰ টোপনি অহাত সহায় কৰে। কি হয়নো, এই ব্ৰিথিং এক্সাৰচাইজটো কৰাৰ ফলত আমাৰ যিটো পেৰাচিম্পেথেটিক নাৰ্ভ ছিষ্টেম আছে, সেইটো এক্টিভ হৈ যায়। পেৰাচিম্পেথেটিক নাৰ্ভ এক্টিভ হোৱাৰ ফলত আমাৰ যদি ষ্ট্ৰেছ আছে, ষ্ট্ৰেছ লেভেলটো কম হৈ যায় আৰু আমাৰ টোপনি অহাত সহায় কৰে। সেইটো হৈছে আপোনাৰ 2 নম্বৰ টিপ। তাৰপিছত আমাৰ 3 নম্বৰ টিপলৈ। 3 নম্বৰ টিপটো, যদি আপুনি বোলে এই উপৰোক্ত যিকেইটা মই ক'লোঁ আপুনি কৰি চালে, তথাপিও আপোনাৰ যদি টোপনি অহা নাই, আপোনাৰ 20 মিনিটমান হৈ গ'ল, সিফালে আপুনি কাটি কৰি শুই আছে, টোপনি অহা নাই, তেতিয়া কি কৰিব লাগে, জোৰ জবৰদস্তি টোপনি অহাব চেষ্টা কৰিব নালাগে। তাৰ সলনি আমি কি কৰিব লাগে, বিচনাৰ পৰা উঠি আহিব লাগে। বিচনাৰ পৰা উঠি আহি কিছুমান এক্টিভিটি কৰিব লাগে। মেণ্টেল এক্টিভিটি যদি বেছিকৈ বাঢ়ি থাকে, আমাৰ টোপনি নাহিব। তো আমি ফিজিকেল এক্টিভিটিবোৰ অলপমান বঢ়াই দিব লাগে। যিবিলাক সৰু সৰু কিছুমান আমি এক্টিভিটি কৰিব, যেনে ধৰি লওক আসন কিছুমান কৰিব পাৰোঁ, যোগাসন। তেনে ধৰি লওক আপোনাৰ বলাসন বুলি এটা আছে, উত্তাসন বুলি আছে, অৰ্ধ উত্তাসন আছে। এনেধৰণৰ কিছুমান আসন আছে, অহাত সহায় কৰে। আৰু তাৰ সলনি আমি কিছুমান কাম কৰিব পাৰোঁ, যেনেকৈ আমি জাৰ্নেলিং কৰিব পাৰোঁ। গ্ৰেটিটিউড জাৰ্নেলিং বুলি কোৱা হয়। তাত আমি কি কৰিব পাৰোঁ, এখন ডায়েৰী লৈ ল'লোঁ। ডায়েৰীখনত আমি কিছুমান পজিটিভ আমি লিখিব পাৰোঁ, পজিটিভ কথা। যেনে ধৰি লওক আমাৰ গ্ৰেটিটিউড, আমি নিজকে কৃতজ্ঞতা জনাব পাৰোঁ। ধৰি লওক আমি যদি চাওঁ, আমাৰ টোপনি কিয় নাহে, কিছুমান চিন্তাৰ কাৰণে টোপনি নাহে। বাকী বেলেগ যদি আপোনাৰ বেমাৰ হৈ আছে, তো বেলেগ কথা। আপোনাৰ যদি ভিতৰত যদি বেলেগ কিবা বেমাৰ হৈ আছে, তথাপিও টোপনি নাহিব পাৰে। বিষ হৈ আছে ক'ৰবাত, তেতিয়াও টোপনি নাহিব পাৰে। তাৰ সলনি কৈছোঁ, যদি আপোনাৰ বিষ হোৱা নাই, কোনো বেলেগ অসুবিধা, শাৰীৰিক অসুবিধা নাই, কিন্তু আপোনাৰ মেণ্টেল ষ্ট্ৰেছৰ কাৰণে আপোনাৰ যদি টোপনি অহা নাই, কিবা চিন্তাৰ কাৰণে যদি টোপনি অহা নাই, তেতিয়া আমি এই টিপটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এই টিপটোত কি হয়, আমি কিছুমান পজিটিভ কথা যদি আমি লিখি লওঁ ডায়েৰীত, আমাৰ দিনটোত আজি কি হ'ল, যিখিনি ভাল কথা হ'ল, সকলোৰে দিনটোত কিবা নহয় কিবা ভাল কথাটো থাকেই। যিটো ভাল হ'ল আমি যদি লিখি থওঁ, যদি এইদৰে লিখোঁ, মই মোৰ সাধ্য অনুসৰি মই কাম কৰি গৈ আছোঁ আৰু এইটোৱে হৈছে যথেষ্ট। আমি যদি এইদৰে পজিটিভ কিছুমান লিখোঁ, যিটোৱে আমাক উৎসাহ যোগাব। আমাৰ মেইন যিটো আমাৰ টোপনি নাহে, ষ্ট্ৰেছ হয়, বিভিন্ন কাৰণ চিন্তা আহে। যিটো সৰু ল'ৰা ছোৱালী হয়, তাৰ কাৰণে পঢ়াৰ কাৰণে চিন্তা হ'ব, ডাঙৰ মানুহৰ কাৰণে পাৰিবাৰিক বা আৰ্থিকৰ কাৰণে বহুত ধৰণৰ চিন্তা হ'ব পাৰে। সকলোৰে কিবা নহয় কিবা ষ্ট্ৰেছ থাকে আজিকালি, সৰু বৰ সকলোৰে। তো সেইবাবে আমি নিজকে আমি পাঠটোত কিমান গৈ আছোঁ আগবাঢ়ি, সেইটোৰ ওপৰত আমি মনোনিৱেশ কৰিব লাগে।
আৰু এই গেটিটোত যিটো জাৰ্নেলিং যদি আমি কৰোঁ এইটোত বহুত শক্তি আছে। আমি প্ৰথম দিনা হয়তো আমি উপলব্ধি নকৰিব পাৰোঁ ইয়াৰ শক্তিৰ ওপৰত। আমি যদি 10 দিন 15 দিন যদি আমি লাহে লাহে কৰি যাওঁ, আমি নিশ্চয় আমাক যিটো ষ্ট্ৰেছ, মেণ্টেল ষ্ট্ৰেছৰ পৰা আমাক দূৰ কৰাত সহায় কৰিব আৰু টোপনি অহাত সহায় কৰিব। এই তিনিটা মই সৰু টিপ কৈ থ'লোঁ। ইয়াৰ উপৰিও মই আগন্তুক ভিডিঅ'ত মই কিছুমান আপোনালোকৰ আগত আসন আৰু কিছুমান এক্সাৰচাইজ লৈ আহিম। মই নিজেও কৰি দেখাম যিবিলাকে আপোনাক টোপনি অহাত সহায় কৰিব। কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আগন্তুক ভিডিঅ'ত মই আপোনালোকৰ কাৰণে কিছুমান আসন আৰু কিছুমান মই আপোনাৰ যিবিলাক এক্সাৰচাইজ আছে, কিছুমান সৰু সৰু এক্সাৰচাইজ যিবিলাক আমি কৰিব পাৰোঁ, যিবিলাকত আমাক বেছি শক্তিৰ প্ৰয়োজন নহয়, মই লৈ আহিম। ধন্যবাদ।